Welcome back to my another mini blog. আজি মই আপোনালোকৰ মাজলৈ দিৱালী মিনি ব্লগ এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। তাৰপিছতে ৰংগোলী বনাবৰ কাৰণে কিছু ফাকুৱা ল'লোঁ, লৈ পেলাই ঘৰতে এনেই এটা সৰুকৈ ৰংগোলী বনালোঁ। তাৰপিছতে চাকি দিলোঁগৈ, সন্ধিয়া হ'ল যিহেতু চাকি দিলোঁগৈ। চাকি মানে কলগছত আমাৰ এনেকৈ কলগছ পুতি চাকি দিয়ে, তাতে চাকি লগালোঁ। তাৰপিছত ভাইটিয়ে এনেকৈ কলগছ জ্বলাই দিলে, কলগছ জ্বলালে। তাৰপিছত জ্বলাই মেলি এয়া ৰাস্তাৰ ফালে এনেই ওলাই আহিলোঁ। ওলাই আহোঁতে দেখিলোঁ আমাৰ কালী মন্দিৰটো ধুনীয়াকৈ চাকি দি সজাই থৈছে, আৰু চালোঁ এয়া ধুনীয়াকৈ ওম বনাই থৈছে চাকি দি। আৰু এইটো আমাৰ নামঘৰটো ইমান ধুনীয়াকৈ সজাই থৈছে নহয় চাকি দি পেলাই। গোটেইটো বাৰু দেখাব নোৱাৰিলোঁ, তেওঁ যিখিনি পাৰিছোঁ দেখাইছোঁ। আৰু এয়া আহি থাকোঁতে মানুহৰ ঘৰবোৰ ইমান সুন্দৰকৈ সজাই থৈছে। আৰু এয়া মই ঘৰত আহি ফুলজাৰি জ্বলালোঁ। এনেকৈ আজি দিৱালীটো পাৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।